নমস্কাৰ, এই ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে। 18 বছৰৰ তলৰ ল'ৰা-ছোৱালীসকলে অনুগ্ৰহ কৰি নাচাব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম জ্যোতিৰ্মান। আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ মোৰ জীৱনৰ প্ৰথমবাৰ সম্ভৱ কেনেকৈ কৰিবলৈ পালোঁ আৰু কাক কৰিছিলোঁ। মোৰ ঘৰ ধেমাজি জিলাত হয়। আপোনালোকে জানে যে ধেমাজি জিলাত কিমান বানপানী হয়। আমাৰ গাঁওখনত প্ৰতি বছৰে মথাউৰি ছিঙি বানপানী হয়। এবছৰ আমাৰ গাঁৱত বহুত ডাঙৰকৈ বানপানী হৈছিল। তেতিয়া মোৰ বয়স 6 বছৰমান আছিল বোলে, দেউতাহঁতে কোৱা মতে। তেতিয়া আমাৰ মামা আমাৰ ঘৰতে আছিল বোলে। মামাই ইমান ডাঙৰ বানপানী হোৱা দেখি মা আৰু দেউতাৰ লগত কথা পাতি মোক মামাৰ লগতে থাকি পঢ়া-শুনা কৰিবলৈ বুলি লখিমপুৰলৈ লৈ আহিলে। তাৰ পাছত মামাই স্কুলত নাম লগাই দিলে। মামা মামী আৰু আইতাৰ লগত থাকি পঢ়া-শুনা কৰি ক্লাছ 9ত পালোগৈ। আমাৰ ঘৰৰ ওচৰতে হয়। নামটো তাইৰ চুমি। তাই প্ৰায়ে আমাৰ ঘৰলৈ আহি থাকে। তাই আৰু মই একেখন স্কুলতেই পঢ়ো। আমাৰ ঘৰৰ পিছফালে পুখুৰী এটা আছে। কেতিয়াবা তাইও আহে গা ধুবলৈ বুলি। আগতে দমকল বা কুঁৱা ইমান নাছিলতো। তেতিয়া আমি পুখুৰীতে গা ধুওঁ। এদিনাখন চুমিৰ মাক আৰু দদায়েক মামায়েকৰ ঘৰলৈ গ'ল। চুমি আৰু বাপেক আছিল ঘৰত। ৰাতি মোক সিহঁতৰ ঘৰলৈ থাকিবলৈ মাতিলে। মই সন্ধিয়া সময়ত গ'লো চুমিহঁতৰ ঘৰত থাকিবলৈ বুলি। ৰাতি খোৱা-লোৱা হোৱাৰ পাছত শুবলৈ হ'ল। বাপেক অকলে এটা ৰুমত শুইছে আৰু তাই মোৰ বিচনাখন তাইৰ ৰুমতে পাৰি দিছে। ৰাতি 3টামান বজাত মই তাইৰ বিচনাৰ আঁঠুৱাটো দাঙি সোমাই গ'লো। কাৰেণ্ট নথকাৰ বাবে ৰাতি তাই চাকি এটা জ্বলাই থৈছিল। তাই ওপৰলৈ মূৰ কৰি শুই আছিল। মই লাহেকৈ তাইৰ টপটো ওপৰলৈ দাঙি দিলোঁ। তাই তলত একো পিন্ধা নাছিল। মই লাহেকৈ তাইৰ জোৰণিখনত দুবাৰমান মোহাৰি চালোঁ। তাৰ পাছত মই তাইৰ ওপৰত উঠি লিংগটো নোসোমোৱাকৈ দুবাৰমান ওলাই চাইছোঁ। কিজানি তাই সাৰ পাইছে নি বুলি, আৰু ডিঙিত চুমা দুটামান খালোঁ। তাই একো কেট নকৰা দেখি মই মোৰ লিংগটো তাইৰ জোৰণিত ভৰাই দুবাৰমান কৰোঁতেই মোৰ পিটনি উঠাত মই জোৰণিৰ পৰা লিংগটো উলিয়াই দিয়াৰ লগে লগে মোৰ পানী ওলাই গ'ল। তাৰ পাছত তাই উঠি এই প্ৰথমে হোৱা বিচনাখনলৈ শুবলৈ গ'ল। ময়ো অকণমান পাছত আকৌ গ'লো যদিও তাই আকৌ কৰিবলৈ নিদিলে। তাইৰ ছোৱালী এতিয়া গাভৰু হ'ল। সেই দিনৰ পৰাই তাইক এতিয়া দেখিলেও মোৰ নিজকে বহুত লাজ লাগে। ফ্ৰেণ্ডসকল, আজিৰ কাহিনীটো এইখিনিয়ে আছিল। যদি কাহিনীটো শুনি বা পঢ়ি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।